এয়া মন্দিৰৰ পূজাৰী ভিতৰত তোলা নিষেধ কাৰণে মই বাহিৰতে তেওঁলোকক উঠাইছোঁ ওলালোঁ আৰু মই বাহিৰত যিখিনি আছে সেইখিনি বস্তু চামগৈ এয়া মন্দিৰৰ পৰা ওলালোঁ মই দাদাই প্ৰতি সোমবাৰে খিচিৰি খুৱাই দেই আজি আমাক খোৱালে বান্দৰ আজি ফুৰিবলৈ গৈছে ফুল কাটা ফুলবোৰ ইয়াতে বহুত কেইটা আছে সজাই থৈছে ইমান বহুত ডাঙৰ মন্দিৰ হ'ব কাৰণ ইয়াত যিমানবোৰ শৈল ভাস্কৰ্য আছে মই দেখি আচৰিত হৈ গৈছোঁ বহুত আছে হয়তো বহুত ডাঙৰ মন্দিৰ আছিল গোটেই লাইনটোতে সজাই থৈছে এইটো চাইডে চাওক এয়া এনেকৈ কৰি একেইটালৈকে সজাই থোৱা আছে এইবোৰ ইয়াতো সজাই থৈছে ইয়াতো আছে এয়া আৰু এইটো ইমান ধুনীয়া এটা ফুল এয়া হোজাই ৰাজবাৰীটো আছে এইপাহ ফুল আনকি দেওপাহাৰতো মই দেখিছোঁ নুমলীগড় দেওপাহাৰতো এয়া ফুল আছে আৰু জীয়াজী চাহ বাগানতো মই দেখিছোঁ কিন্তু দুভাগ আছে এনেকৈ জইন কৰি থয় ইয়াতো আছে জইন কৰি থোৱা মই দেখামগৈ বলক সেইবোৰ গোটেইবোৰ দুই পাৰে বিভিন্ন ধৰণৰ চেফ চাইজৰ পাথৰবোৰ ইয়াত আছে এয়া এভাগ বিষ্ণু মন্দিৰ ইয়াতে আছে বিষ্ণু মন্দিৰতো সজাই থৈছে ইমান সুন্দৰভাৱে পৰিষ্কাৰ কৰি ৰাখিছে এই উদ্যানখন সাধাৰণতে আকাশীগংগা বুলি ক'লে আমাৰ মনলৈ এটা ধাৰণা আহে আকাশীগংগাৰ জলপ্ৰপাতটো আৰু এখন বনভোজস্থলী হিচাপে কিন্তু শ বছৰ ধৰি ইয়াত পৰি থকা সংগৃহীত হৈ থকা শৈল ভাস্কৰ্যবোৰে অতীতৰ বহু স্মৃতি বহন কৰি আহিছে এইটো চাওক ইমান ডাঙৰ এইটো চক্ৰ আমি আগত যে দেখি আহিছিলোঁ তাত এইটো পদুম ফুল ইমান ডাঙৰ এটা পাথৰত আঁকিছে আৰু বৰ ধুনীয়াকৈ সজাই থৈছে এনেকুৱা আৰু বহুত আছে ইমান ডাঙৰ এই ফুলবোৰ পদুম ফুলবোৰ হোজাই ৰাজবাৰীতো আছে ইয়াতকৈও ডাঙৰ হোজাই ৰাজবাৰীত যিখিনি আছে ইয়াতকৈও ডাঙৰ সেয়া দেখিছে ইয়াত 4টা খণ্ড হৈ আছে 4টা খণ্ড হৈ আছে বৰ সুন্দৰভাৱে থৈছে ইয়াত আৰ্কিঅলজি ডিপাৰ্টমেণ্টে সংৰক্ষণ কৰি ৰাখিছে কিছু শৈল ভাস্কৰ্য আহক চাওঁ শৈল ভাস্কৰ্যবোৰ এইবোৰ আমি জুৰিটো পাৰটো দেখি আহিছোঁ মন্দিৰতো এনেকুৱা দেখি আহিছোঁ কিন্তু ইয়াত এটা বিশেষ বস্তু আছে যিটো ৰাজবাৰীত আছে আৰু কন্দলীৰ জীয়াজুৰি চাহ বাগানতো আছে এই ভাগ তোৰণ এয়া গণেশৰ মূৰ্তি সুৰডাল দেখি কৈছোঁ এয়া গণেশৰ হ'ব এই মূৰ্তি ভাগ কাৰণ ৰাজবাৰীত এইটো আছে গণেশৰ মূৰ্তি ইয়াৰ মাজত আৰু জীয়াজুৰি চাহ বাগানতো ইয়াতেই আছে গণেশৰ মূৰ্তি ভাগ গতিকে এনেকুৱা লাগে যেন একেজন কোনোবা ৰজাৰ আদেশমতে এই শৈল ভাস্কৰ্যবোৰ এটা গোষ্ঠী বা বহুকেইজন লোকে একেটা সময়তে এইবোৰ নিৰ্মাণ কৰিছে একে চেপ চাইজ একে গঠন প্ৰণালী সেয়া এইখন তোৰণ চাওক এইখন তোৰণ এয়া হয়তো মন্দিৰলৈ সোমাই যোৱাৰ কাষত ৰাখিব পৰা তোৰণ হয় ইয়াতো তেনেকেই সজাই ৰাখিছে এটা আকৃতি দি